আজি আমি দশম শ্ৰেণীৰ পৃষ্ঠকালীৰ আয়তনৰ আটাইতকৈ ইম্পৰ্টেণ্ট দুটা প্ৰশ্নৰ সমাধান কৰিম 13.1 কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 আমাৰ কুৱেশ্যন নম্বৰ 2 টো হ'ল যে ইয়াত কুৱেশ্যনত কোৱা হৈছে যে এটা পাত্ৰ আছে এই পাত্ৰটোৰ আকৃতি এনেকুৱা যে এটা তলত অৰ্ধগোলক আছে তাৰ ওপৰত এটা বেলন আছে আৰু গোটেই পাত্ৰটোৰ উচ্চতাটো হ'ল 13 সেন্টিমিটাৰ আৰু যিখিনি আমাৰ ব্যাস হ'ব হেতু হল 14 সেন্টিমিটাৰ আমি গোটেই পাত্ৰটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে আমি ইয়াৰ পাত্ৰটো অঙ্কন কৰিম যে কোৱেশ্যনত কোৱা হৈছিল পাত্ৰটো এনেকুৱা ধৰণৰ যে তাৰ তলত এটা অৰ্ধগোলক আছে এই অৰ্ধগোলকটোৰ ওপৰত এটা বেলন লগোৱা হৈছে বেলন মানে চুঙা আকৃতি এটা লগোৱা হৈছে নেকি এইটো আমি এই গোটেই পাত্ৰটোৰ পৃষ্ঠকালি ওলাব লাগে পৃষ্ঠকালি মানে হল এই ইয়াৰ গোটেই চাৰিফালটো ওলাব লাগিব কাষবিলাকৰ কালিটো এতিয়া আমি ইয়াতে কি দিয়া আছে লিখি লম ইয়াত গোটেই পাত্ৰটোৰ উচ্চতা দিয়া আছে পাত্ৰটোত দুটা বস্তু আছে এটা হল বেলন আৰু এটা হল বেলন বা চুঙা বুলি কোৱা হয় আৰু এটা হল অৰ্ধগোলক আৰু গোটেই পাত্ৰটোৰ উচ্চতা হল 13 সেন্টিমিটাৰ আৰু অৰ্ধগোলকৰ ব্যাস দিয়া আছে ব্যাস মানে হল ইয়াৰ পৰা ইয়ালৈকে এক ব্যাস বুলি কোৱা হয় এটো হল 14 সেন্টিমিটাৰ আমি সম্পূৰ্ণ পাত্ৰটোৰ মুঠ পৃষ্ঠকালিটো ওলাব লাগিব গতিকে ইয়াত আমি দুটাৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো জানিব লাগিব বেলনৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল 2 পাই r h আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল 2 পাই r স্কয়াৰ এতিয়া h মানে কি h মানে হল এই বেলন অংশৰ উচ্চতাক h বুলি কোৱা হয় r মানে হল ইয়াৰ ব্যাসাৰ্ধ এটা সাৰ্কেলৰ এটা বিন্দুৰ পৰা কেন্দ্ৰৰ মাজেৰে যদি আন এটা বিন্দুলৈকে মই এটা ৰেখা অঙ্কন কৰো এইডালক কোৱা হয় ব্যাস এই কেন্দ্ৰৰ মাজেৰে হ'ব লাগিব কেন্দ্ৰৰ মাজেৰে যেটো যায় তাক কোৱা হয় ব্যাস আৰু ইয়াৰ আধাটোৱে হল ব্যাসাৰ্ধ এখিনি কোৱা হয় ব্যাসাৰ্ধ বুলি এই কোৱেশ্যনত কোৱা হৈছে যে গোটেই ইয়াতে r মানে হল বেলনটোৰ ব্যাসাৰ্ধ ইয়াতে r মানে হল অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ ইয়াত কি হ'ব দুটা আকৃতি যেহেতু লগ লাগি আছে এটা অৰ্ধগোলকৰ ওপৰত আনটো বেলন গঠিত হৈ আছে গতিকে দুইটাৰো ব্যাসাৰ্ধ সমান হ'ব আৰু দুটাৰো ব্যাসও সমান হ'ব মানে অৰ্ধগোলকৰ যদি ব্যাস হয় 14 সেন্টিমিটাৰ তেতিয়ালে এই বেলন অংশৰো ব্যাস হ'ব 14 সেন্টিমিটাৰ তেতিয়ালে ইয়াৰ ব্যাসাৰ্ধ 14 ৰ আধা হ'ব মানে 7 সেন্টিমিটাৰ ঠিক একেদৰে বেলন অংশৰো ব্যাসাৰ্ধ হ'ব 7 সেন্টিমিটাৰ 14 ৰ আধা এতিয়া আমি প্ৰশ্নটোৰ পৰা কি দিয়া আছে লিখি লম ইয়াতে দিয়া আছে আমাৰ প্ৰথমটো দিয়া আছে অৰ্ধগোলকৰ ব্যাস দিয়া আছে অৰ্ধগোলকৰ ব্যাস হল 14 সেন্টিমিটাৰ এইখিনি অৰ্ধগোলকৰ ব্যাস তো আমি ইয়াৰ পৰা উলাই লম অৰ্ধগোলকৰ ব্যাসাৰ্ধ ব্যাসৰ আধাই হল ব্যাসাৰ্ধ ব্যাসৰ অৰ্ধ তাৰ মানে হল ব্যাসাৰ্ধ মানে ইয়াৰ আধা ইয়াক r দি লিখা হয় যদি ব্যাস 14 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধ তাৰ আধা হ'ব মানে 7 সেন্টিমিটাৰ এতেকে আমাৰ যেটো বেলন আছিল তাৰ ওপৰখিনি চুঙা বা বেলনৰ ব্যাসাৰ্ধ একেই হ'ব r 7 সেন্টিমিটাৰ কিয় একেই হ'ব কোৱেশ্যনটো আমাৰ 7 সেন্টিমিটাৰ দিয়া নাছিল বেলনটো একেই হোৱাৰ কাৰণটো হ'ল যে অৰ্ধগোলকৰ ওপৰতে আমাৰ বেলনটো গঠিত হৈ আছে গতিকে দুইটাৰো কি হ'ব ব্যাসাৰ্ধ একেই থাকিব আৰু ইয়াত দিয়া আছে যে পাত্ৰটোৰ মুঠ উচ্চতা দিয়া আছে মুঠ উচ্চতা পাত্ৰটোৰ মুঠ উচ্চতা হল 13 সেন্টিমিটাৰ তো আমাক কি দিয়া নাই ইয়াতে আমাক দিয়া নাই বেলন অংশৰ উচ্চতা h এইটো দিয়া হোৱা নাই আমি উলাই লব লাগিব কেনেকৈ উলাম আমি লিখিছো এতেকে বেলনৰ উচ্চতা is equal to বা h লিখি লব পাৰো বেলনৰ উচ্চতাক আমি h বুলি ধৰি লম h is equal to কি হ'ব যে গোটেই পাত্ৰটোৰ পৰা এই যেটো পাত্ৰ আছিল গোটেই পাত্ৰটো তাৰ উচ্চতা হল 13 সেন্টিমিটাৰ আমি ইয়াৰ পৰা কি কৰিব লাগে অৰ্ধগোলকৰ এইখিনি মাইনাস কৰি দিব লাগিব মানে ইয়াৰ পৰা ওপৰৰ ভাগটো হল বেলন আৰু তাৰ তলৰখিনি হল অৰ্ধগোলক গতিকে এই ইয়াৰ পৰা ইয়ালৈকে মাইনাস কৰিব লাগিব এতিয়া মাইনাস কেনেকৈ কৰিম আমি জানো যে এটা কেন্দ্ৰৰ পৰা যিমান বিলাক ব্যাসাৰ্ধ থাকে গোটেইবিলাক সমান হৈ থাকে গতিকে ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ হ'ব ইয়াৰ পৰা যদি মই ইয়ালৈকে টানো এইখিনি ব্যাসাৰ্ধ হ'ব ইয়াৰ পৰা যদি ইয়ালৈকে টনা হয় এইখিনি ব্যাসাৰ্ধ হ'ব তাৰ মানে আমি কি বুজি পালো আমি মুঠ উচ্চতাৰ পৰা মানে 13 ৰ পৰা
এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো মাইনাস কৰি দিম। কিমান আছিল ব্যাসাৰ্ধ 7 মাইনাস কৰি দিলে আমাৰ বেলনৰ উচ্চতা ওলাই যাব। এইটো কিমান হ'ব 6 সেন্টিমিটাৰ। এটো ওলাই গ'ল। এতেকে আমাক কৈছিল পাত্ৰটোৰ মোট পৃষ্ঠকালি ওলোৱা। মোট পৃষ্ঠকালি ইয়াক TSA বুলিও লিখা হয় শর্টকাট TSA। তার মানে হল মোট মানে হল টোটাল, SA মানে হল সারফেস এরিয়া। এটা কেনেকে লিখিম আমি এই দুটা সূত্রটো যোগ কৰি দিম। আমাৰ বেলনৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল 2 পাই RH প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল 2 পাই R স্কয়ার। আমি এক অলপ সৰু কৰিম, ইয়াৰ পৰা কমন লম কি মিলি আছে। কমন মানে দুটাটো কি মিলি আছে সূত্ৰটো। আমি দেখা পালো যে ইয়াতে 2 আৰু ইয়াতেও 2 আছে, মানে দুইটো কমন হৈ আছে, গতিকে কমন হ'ব ইয়াতে 2 পাই আৰু পাই কমন হৈ আছে, আমি পাইটো কমন লম। আর আৰু এইফালে আর, ইয়াতে আর এটা আছে, ইয়াত দুটা আছে, মানে এটা কমন হ'ব আৰু যিখিনি থাকি গ'ল সেইখিনি লিখি দিম। ইয়াতে H টো থাকি গ'ল, H প্লাস আছে প্লাস লিখিম, আর দুটা আছিলে আমি এটা লৈ আহিলো, গতিকে ইয়াত এটা থাকি যাব, এটাও লিখি দিম ইয়াতে আর। এতিয়া ইয়াৰ মান বিলাক বহালে হল। এটা 2 to 2 এ হ'ব। পাইৰ মানটো আমি জানো 22/7। কেতিয়াবা প্ৰশ্নটো 3.14 দিয়া থাকিব পাৰে, তেতিয়া আমি 3.14 লিখিম, কিন্তু এতিয়া আমাক দিয়া আছে 22/7, গতিকে 22/7 ইনটু আর। আর মানে কি আছিল, আর ইয়াতে দিয়া আছে 7, আমি লিখিম ইয়াতে আর মানে 7 ইনটু ব্রেকেট দিয়া মানে ইনটু বুঝায়। H আছে আর H মানে হল 6 সেন্টিমিটার, গতিকে H অর্থাৎ 6 লিখিম, প্লাস আছে প্লাস দিম, আৰু R আছে, R মানে আকৌ কিমান 7। এতিয়া আমি কি কৰিম 7 আৰু 7 টো ডিভাইড কৰি দিলো, এটা ক্যান্সেল, এই দুটা পূৰণ কৰিম, দুটা পূৰণ কৰিলে হ'ব 44 ইনটু 6 আৰু 7 টো যোগ কৰি দিম, এই দুটা যোগ কৰিলে হ'ব 13। আমি 44 আৰু 13 পূৰণ কৰি দিম, 4 3 গুণ 12, 12 ৰ 2 হাতে গ'ল 1, 4 3 গুণ 12, 4 1 গুণ 4, দুটা যোগ কৰি দিম 16, আৰু 1 আছিল 17, 17 ৰ 7 হাতে গ'ল 1, 4 1 গুণ 4 1 5। এটো মোৰ শর্টকাট মানে টেকনিক হয় পূৰণ কৰাৰ। আমি লিখি দিম ইয়াত সেন্টিমিটার স্কয়ার। ইয়াত মনত ৰাখিবলগীয়া কথাটো হল যদি আমাক কালি ওলাব দিয়ে তেতিয়াহ'লে আমি সেন্টিমিটার বা যেটো একক দিয়া থাকিব তাৰ স্কয়ার কৰিম, আৰু যদি আমাক কয় আয়তন ওলোৱা তেতিয়াহ'লে কিউব কৰিম। গতিকে ইয়াক আমাক কি ওলাব দিছিল, পাত্ৰটোৰ মোট পৃষ্ঠকালি ওলাব দিছিল, সেইকাৰণে আমি সেন্টিমিটার স্কয়ার দিলো। আমাৰ কোৱেশ্চন নম্বৰ 3 টো হল যে আমাক কৈছে ইয়াতে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু আকৃতিৰে গঠিত, য'ত ব্যাসাৰ্ধ হল 3.5 সেন্টিমিটাৰ আৰু গোটেই পুতলাটোৰ উচ্চতা হল 15.5 সেন্টিমিটাৰ। আমি পুতলাটোৰ পৃষ্ঠকালি ওলাব লাগে। এনেকে আমাৰ কোৱেশ্চনত কোৱা হৈছে যে এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু আছে, এটা অৰ্ধগোলক, ইয়াৰ ওপৰত এটা কি আছে শংকু, এটা হল শংকু, আৰু ইয়াৰ ব্যাসাৰ্ধ দি আছে, ব্যাসাৰ্ধ মানে r 3.5 সেন্টিমিটাৰ, আৰু গোটেই পুতলাটোৰ উচ্চতাটো হল 15.5 সেন্টিমিটাৰ, 15.5 সেন্টিমিটাৰ। আমি ইয়াৰ মুঠ পৃষ্ঠকালি ওলাব লাগে, গতিকে আমি দুটাৰ সূত্ৰ লিখিম। শংকুৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল পাই r l, আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো হল 2 পাই r স্কয়ার। এটা কি কি দিয়া আছে এই সূত্ৰকেইটাৰ পৰা আমি গম পাম। ইয়াতে দিয়া আছে যে অৰ্ধগোলকৰ ব্যাসাৰ্ধ মানে r is equal to 3.5 সেন্টিমিটার, এটো দিয়া আছে, আৰু ইয়াৰ লগতে কি দিয়া আছে, ইয়াৰ পৰা আমি লিখিব পাৰো শংকুৰ ব্যাসাৰ্ধ, এটো r বুলি লিখিম, একেই হ'ব 3.5 সেন্টিমিটাৰ। কাৰণটো হল যে এই অৰ্ধগোলকটোৰ ওপৰতে শংকুটো গঠিত, গতিকে দুটাৰো ব্যাসাৰ্ধ একেই হ'ব। আৰু দিয়া আছে ইয়াতে পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে, পুতলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটাৰ। ইয়াক h বুলি লিখা হয় মুঠ উচ্চতাটো, কিন্তু আমাৰ কোৱেশ্চনটোত কি কি দিয়া নাই আমি চাও এতিয়া।
পাই মানে আমি পাম 22/7, r মানে পালো 3.5 সেন্টিমিটার, ইয়াৰো r একেই হ'ব 3.5 সেন্টিমিটার, গতিকে ইয়াৰ প্ৰবলেম নাই একো। কিন্তু ইয়াত এটা বস্তু দিয়া নাথাকিল l। এতিয়া l আৰু h ৰ h মানে কি, h টো হ'ল ইয়াৰ উচ্চতাটো, এইখিনি গোটেই ইয়াৰ উচ্চতাটো, ইয়াৰ পৰা ইয়াতলৈকে যিখিনি উচ্চতা হ'ব এইটো শংকুৰ উচ্চতা h, আৰু ইয়াৰ যিটো বেকা কৈ থাকিব এইখিনি, এইটো হ'ল ইয়াৰ l। আমি h টো ওলাই ল'ব পাৰিম, কিন্তু l টো আকৌ তাৰ নেক্সট ওলাব লাগিব। আমি ইয়াৰ পৰা ওলাম এতেকে শংকুৰ উচ্চতা, এইটো ওলাই ল'ব লাগিব, শংকুৰ উচ্চতা মানে h। আমি অলপ আগত শিকিছিলো যে আমাক দিয়া আছে গোটেই পুতলাটোৰ মুঠ গোটেই পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে 15.5 সেন্টিমিটার, কিন্তু মোক অৰ্ধগোলকৰ উচ্চতাৰ প্ৰয়োজন নাই, মোক লাগিব শংকুৰ উচ্চতা। যদি শংকুৰ উচ্চতা ওলাব লাগে তেতিয়াহ'লে মই কি কৰিব লাগিব, এইখিনি মাইনাস কৰিম, আৰু এইখিনি মাইনাস কৰা মানে কি কৰিব লাগিব, অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ মাইনাস কৰিব লাগিব। এতিয়া গোটেই পুতলাটোৰ উচ্চতা আছিল 15.5, আৰু এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ হ'ল 3.5, মাইনাস কৰি দিম 3.5, এইটো মাইনাস কৰি দিলে আমাৰ ওলাই যাব এনসার কিমান হ'ব, এইটো 12 সেন্টিমিটার। কেনেকে 15.5 আৰু 3.5, আমি যেতিয়া পইণ্ট থকা সংখ্যাবোৰ মাইনাস বা প্লাস কৰিম তেতিয়া আমি পইণ্ট কেইটা আগতে মিলাই ল'ব লাগিব, যেনেকে পইণ্ট আৰু পইণ্ট এইটো সিধা হ'ব লাগিব, তাৰপিছত ইফালে নাম্বাৰবিলাক লিখিব লাগিব, ইফালে লিখিব লাগিব। 5 ৰ পৰা 5 গ'ল 0 থাকিব 0, পইণ্ট পইণ্ট ইয়াত পইণ্ট হ'ব 15 ৰ পৰা 3 মাইনাস কৰি দিম 12 থাকিব, আৰু পইণ্ট আৰু 0 টো ভ্যালুলেছ, এইটো নিদিলেও হ'ব। গতিকে আমি পালো 12 সেন্টিমিটার। এতেকে আমি হেলনীয় উচ্চতা ওলাব লাগিব, কাৰ, শংকুটোৰ হেলনীয় উচ্চতা। হেলনীয় উচ্চতা মানে হ'ল l, আৰু l ওলোৱা সূত্ৰটো হ'ল √h² প্লাস r², এইটো সূত্র কি ওলোৱা হেলনীয় উচ্চতা ইজ ইকুয়াল টু √h², h মানে কিমান পালো 12, আমি লিখিম ইয়াত 12 স্কয়ার প্লাস r², r মানে কিমান আছিল 3.5, 3.5 স্কয়ার, √12 স্কয়ার হলে হ'ব 144, প্লাস 3.5 স্কয়ার হলে কিমান হ'ব, আমি শর্টকাট মেথডটো ইউজ কৰিম, 5 স্কয়ার হলে 25, 3 আছে গতিকে এটা 4 হ'ব, 4 3 যা 12, স্কয়ার কৰি আছো দুটাৰ আগত দশমিক হ'ব, আমি ইয়াত বহাম বা এইটো পূৰণ কৰি ফালে ওলাব পাৰে 3.5 আৰু 3.5। এতিয়া আমি এইটো যোগ কৰিম, এতিয়া যোগ কৰাত কেনেকুৱা হ'ব, লিখিলো 144। মই এই মাত্ৰ কৈছিলো যে যোগ বা বিয়োগ কৰিলে পইণ্ট থকা সংখ্যাবোৰ যোগ বা বিয়োগ কৰিলে পইণ্ট কেইটা মিলাই ল'ব লাগিব, কিন্তু ইয়াত এটা নম্বৰত পইণ্ট নাই, আনটোত পইণ্ট আছে, গতিকে ইয়াত কি কৰিম, পইণ্ট থকাটো আমি ইয়াতে লিখি ল'ম, পইণ্ট এফালে হ'ব 2, ইয়াত লিখিম 1, আৰু পইণ্টৰ সিফালৰখিনি এইফালে লিখিম 2 আৰু 5, আৰু এতিয়া যোগ কৰিম, পইণ্টটো পইণ্টে থাকিব, 25 টো 25 থাকিব, এইটো যোগ কৰি দিম, 4 আৰু 2 6, 4 আৰু 1 5, আৰু 1 টো একেই হ'ব। এতিয়া চাম ইয়াৰ পৰা √156.25, আমি এইখিনি পালো। এতিয়া ইয়াৰ বৰ্গমূল ওলাব লাগিব, ইয়াৰ ৰুট কেনসেল কৰিব লাগে, গতিকে আমি ডাইৰেক্টও কৰিব পাৰো, আৰু যদি অসুবিধা হয় তেতিয়াহ'লে আমি ইয়াত এটা প্ৰসেস ইউজ কৰিম, আমি পইণ্টটো উঠাই ল'ম, 15625 বাই, আমি পইণ্টৰ কাৰণে পইণ্টটো উঠাব লাগে, দশমিকটো গুচাব লাগিব, গতিকে দশমিকৰ কাৰণে আমি 1 লিখিম, দশমিকৰ পিছত যিমানটা সংখ্যা থাকিব, যিমানটা অংক থাকিব সিমানটা শূন্য দিম, এটা 2 আছে এটা 5 আছে, গতিকে 2 ৰ কাৰণে এটা শূন্য, 5 ৰ কাৰণে এটা শূন্য। এতিয়া ইয়াৰ পৰা কেনেকে উঠাম, আমি চাম যে 15625 ইয়াৰ বৰ্গমূল ওলাব লাগে, বেলেগ টেকনিকো আছে, আমি যেটো চলে এইটো দি কৰো, 5 দি হৰণ কৰি দিওঁ, যেহেতু 5 আছে পিছত 5 দি কৰিম, 5 ৰে 15 যাব, 5 3 গুণ 15, 6 যাব 5 1 গুণ 5, ইফালে 1 যাব, 6 হলে 1 বেছি হ'ব, 1 যাব ইফালে, ইফালে গ'ল 12, 5 2 গুণ 10, 2 গ'ল ইফালে, 5 5 গুণ 25, আকৌ আমি 5 দি কৰিম, 6 5 গুণ 30, 31 আছে 1 ইফালে যাব 12, 5 2 গুণ 10, 2 ইফালে গ'ল, 5 5 গুণ 25, 625 পালো, ইয়াকো কৰিম 5 দি, 5 1 গুণ 5, 2 1 গ'ল ইফালে 10 হ'ব, 5 2 গুণ 10, আকৌ ইফালে 2 গ'ল, 5 5 গুণ 25, আকৌ কৰিম 5 দি, 5 2 গুণ 10, 5 5 গুণ 25, আৰু লাষ্টত হ'ব 5 5 গুণ 25। এতিয়া আমাৰ ইয়াত লিখিব লাগিব ৰুট,
আমি চাও 5 কেইটা পালো আমি দুটা দুটাকে লিখিম দুটা 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 মানে এটো হ'ব 5 স্কয়ার ইনটু 5 স্কয়ার ইনটু 5 স্কয়ার বাই তলত আছে 100 100 এর বর্গমূল হ'ব 10 মানে 10 আৰু 10 পূৰণ কৰিলে এটো কিমান হ'ব 100 হ'ব আমি এতিয়া ইয়াৰ পৰা ৰুট ক্যান্সেল কৰিব লাগে আৰু ৰুট ক্যান্সেল কৰাৰ নিয়মটো হ'ল বৰ্গমূল থাকিলেহে ৰুট ক্যান্সেল হ'ব যেনেকে 5 স্কয়ার মানে হ'ল এটো 25 আমি 5 স্কয়ার লিখি থৈছো ইয়াৰ বৰ্গমূল হ'ল 5 তো 5 স্কয়াৰৰ হলনি আমি লিখিম 5 ইয়াৰ পৰা ৰুট ক্যান্সেল হ'ব ইনটু ইয়াতেও 5 স্কয়ার আছে ইয়াৰ হলনি আমি লিখিম 5 ৰুট ক্যান্সেল 5 স্কয়ার আছে ইয়াৰ পৰা ৰুট ক্যান্সেল হ'ব 5 লিখিম আৰু তলত আছে 10 স্কয়ার তো 10 স্কয়াৰৰ পৰা হলে এটা 10 আৰু ৰুট ক্যান্সেল কৰি দি আমি এটা লিখিম তলত এটা গুটেকিটা পূৰণ কৰি দিও 5 5 গুণ 25 25 আৰু 5 125 তলত থাকিব আমাৰ 10 তো লাগিব ইয়াৰ শর্টকাট এটা নিয়ম আছে আমি 0 ৰ হলনি লিখিম 5 আৰু এই একৰ কাৰণে লিখিম দশমিক এতিয়া থাকি গল 2 আৰু 1 মানে 12.5 সেন্টিমিটার আমি এল পালো এটা আমি লিখি ওলাব লাগে এতেকে পুতলাটোৰ মোট পৃষ্ঠকালি মোট পৃষ্ঠৰ কালি আমি সূত্র দুটা যোগ কৰিম সূত্র দুটা হল এটা হ'ব পাই আর এল আৰু 2 পাই আর স্কয়ার কিয় কাৰণে যোগ কৰিছো কাৰণ যেহেতু দুটা মিলি ফালে পুতলাটো হৈছে গতিকে দুটা যোগ কৰি দিলে হ'ব আৰু পাই মিলি আছে গতিকে পাই কমন আর আৰু আর স্কয়ার আছে গতিকে এটা আর কমন হ'ব ব্র্যাকেটত লিখিম এল প্লাস 2 আর দুটা আছিল এটা লৈ আহিলো গতিকে এটা আর থাকি গলি তো লিখি দিলো এটা ইয়াৰ মানবিলাক বহালে হল পাই মানে হল 22/7 আর মানে হল 3.5 আছিলে এল মানে ওলাইছে 12.5 আৰু ইফালে থাকি গল 2r প্লাস 2 ইনটু r r মানে আছিল 3.5 এটা কিমান হ'ব 7 ৰে ইয়াক হৰণ কৰিম 35 5 বাৰ যাব কিন্তু ইয়াতে পয়েন্ট আছিল যেহেতু আমি ইয়াতে পয়েন্ট মানে 3.5 আছিল আমি 7 দি হৰণ কৰিলে 5 বাৰ যাব এটাৰ আগত দশমিক আছে এটাৰ আগতে বহাব লাগিব এটা এটো হ'ব 1 2.5 প্লাস এই দুটা পূৰণ কৰি দিম 3.5 আৰু 2 পূৰণ কৰি দিম কিমান হ'ব 7 মানে এটো 3.5 3 এর আধা 3 আৰু আধা দুটা যোগ কৰি দিলে হল এটা এটো পূৰণ কৰিম 5 2 10 10 ৰ শূন্য হাতে গল 1 5 2 10 1 11 এটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক বহাম আৰু এই দুটা যোগ কৰিব লাগিব 7 আৰু 12 টো যোগ কৰি দিম 19 হ'ব ইফালে 0.5 ইয়াতে ব্ৰেকেট নিদি পূৰণো দিব পাৰি বা ডাইৰেক্ট লিখিব পাৰি আমি পূৰণে দি দিম ইনটু এতিয়া 19.5 আৰু 11 টো পূৰণ কৰিম 19.5 ইনটু 11 পূৰণ 5 গুণ 5 9 গুণ 9 1 গুণ 1 5 গুণ 5 9 গুণ 9 1 গুণ 1 5 5 9 14 14 4 হাতে গল 1 1 10 ইফালে 1 11 1 হাতে গল 1 1 1 2 এটাৰ আগত দশমিক আছিল গতিকে এটাৰ আগত দশমিক বহাব লাগিব গতিকে আমাৰ এনসাৰটো ওলাল কিমান 214.5 সেন্টিমিটার স্কয়ার এতেকে আমি ওলালো যে গোটেই পুতলাটোৰ মোট পৃষ্ঠকালি আছিল 214.5 সেন্টিমিটার স্কয়ার